সভাপতি অবেশ কলিতা ডাঙৰীয়া, মন্ত্ৰী অতুল বৰা ডাঙৰীয়া, বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ CM প্ৰমোদ বড়ো ডাঙৰীয়া, কাৰ্বি আলং অট'নমাছ কাউন্সিলৰ CM তুলিৰাম ৰংহাং ডাঙৰীয়া, NC Hills অট'নমাছ কাউন্সিলৰ CM দেবুলাল গাৰ্লুচা ডাঙৰীয়া, অসম চৰকাৰৰ মুখ্য সচিবকে আদি কৰি উপস্থিত অসম চৰকাৰৰ বিষয়া কৰ্মচাৰীসকল, আজি নিযুক্তি পত্ৰ ল'বলৈ অহা মোৰ অতিকে মৰমৰ যুৱক যুৱতী বন্ধু বান্ধৱীসকল, তেখেতসকলৰ পিতৃ মাতৃসকল আৰু সন্মানৰ অসমবাসী ৰাইজ, 2021 চনৰ মে' মাহত 10 মে' তাৰিখে অসম চৰকাৰে ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰ দলৰ চৰকাৰে দ্বিতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিছিলে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ গতিশীল নেতৃত্ব আৰু বিকশিত ভাৰতৰ মহান কৰ্মযজ্ঞ অৱদান আগবঢ়াই অসমবাসী ৰাইজে এক মৰম আদৰ আস্থা আৰু বিশ্বাসেৰে অসমত ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰ গোষ্ঠীৰ চৰকাৰ দ্বিতীয়বাৰৰ বাবে নিৰ্মাণ কৰিছিল। নিৰ্বাচনৰ সময়ত অসমবাসী ৰাইজৰ ওচৰত আমি সংকল্প লৈছিলোঁ যে আমাৰ চৰকাৰ গঠন হ'লে আমি 1 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰিত নিযুক্তি দিম। সেই সময়ত অসমৰ ৰাজনীতিৰ লগত জড়িত ব্যক্তিসকলে আমাক প্ৰশ্ন সুধিছিলে যে এয়া নিৰ্বাচনৰ প্ৰতিশ্ৰুতি নে ই কেতিয়াবা গৈ বাস্তৱত পৰিণত হ'ব পাৰে, কাৰণ অসমৰ অৰ্থনীতিয়ে 1 লাখ যুৱকক নিযুক্তি দিয়া কথা সমৰ্থন নকৰে। সেই সময়ত ময়ো নাজানিছিলোঁ যে এয়া নিৰ্বাচনৰ প্ৰতিশ্ৰুতি নে আমাৰ সংকল্প। মই মাত্ৰ এটাই কথা জানিছিলোঁ, নেদেখাজনে সহায় কৰিব, নেদেখাজনে পথ দেখুৱাব। নেদেখাজনৰ আশীৰ্বাদত শিৰত তুলি লৈ আমি আমাৰ চৰকাৰৰ দায়িত্ব গ্ৰহণ কৰিছিলোঁ। প্ৰথম এটা বছৰ কোভিডৰ সৈতে যুঁজোতে আমি চাকৰিৰ কামত আগবাঢ়িব পৰা নাছিলোঁ, কিন্তু যোৱা বছৰ যেতিয়া আমাৰ চৰকাৰৰ এটা বছৰ সম্পূৰ্ণ হৈছিল, সেই সময়ছোৱাত আমি 41,000 ল'ৰা ছোৱালীক আৰু পৰৱৰ্তী সময়ত 42,000 ল'ৰা ছোৱালীক চৰকাৰী চাকৰিত নিযুক্তি দিছিল। মানুহৰ মনত এটা বিশ্বাসৰ সৃষ্টি হৈছিল, এক আস্থাৰ পৰিৱেশ সৃষ্টি হৈছিল। প্ৰথমবাৰৰ বাবে মানুহে বুজি উঠিছিল যে এটকাও ঘোষ নিদিয়াকৈ চৰকাৰী চাকৰি পাব পাৰি। অসমৰ মানুহৰ মাজত আমি আস্থাৰ পৰিৱেশ নিৰ্মাণ কৰিছিলোঁ। অসমৰ মানুহৰ মনত এক নতুন অসমৰ কল্পনা আমি বাস্তৱত ধৰাতলত নমাই আনিবলৈ সক্ষম হৈছিলোঁ। আমাৰ চৰকাৰৰ সংকল্প 1 লাখ চৰকাৰী চাকৰি মনত দৃঢ় হৈছিল। নেদেখাজনৰ আশীৰ্বাদত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰেৰণা, অমিত শ্বাহ ডাঙৰীয়াৰ প্ৰেৰণা আমি আমাৰ নিৰ্বাচনত দিয়া সংকল্প বাস্তৱত ৰূপায়ণ কৰাৰ প্ৰচেষ্টাত আগবাঢ়িছিল। আৰক্ষী বিভাগত নিযুক্তি আমি স্বচ্ছতাৰে আৰম্ভ কৰিছিলোঁ। শিক্ষা বিভাগৰ নিযুক্তিত নতুন আমি গতি দিছিলোঁ। স্বাস্থ্য বিভাগৰ নিযুক্তিত আমি আৰু অধিক গতি দিছিলোঁ। অসম চৰকাৰত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদসমূহ পূৰণ কৰিবৰ বাবে
আও পুৰণি নীতি নিয়ম